हेलो गाइस वेलकम टू माय चैनल। आज मैं এটা নতুন ভিডিও লৈ আহিছো। গাড়ী বিক্ৰীৰ চুক্তিপত্ৰৰ এখন নমুনা আপোনালোকে চাব পাৰে। প্ৰথম পক্ষ বিক্ৰেতা নাম, পিতাৰ নাম, গাঁও, ডাকঘৰ, থানা, জিলা। আপোনাৰ এড্ৰেছখিনি এনেকৈ মানে লিখি ল'ব। দ্বিতীয় পক্ষ ক্ৰেতা মানে যোনে কিনিব তেখেতৰ নাম, ঠিকনাখিনি আপোনালোকে দি ল'ব এনেকৈ। তাৰ পিছত চাব পাৰিছে এনেকৈ মই একমপক্ষ মোৰ নিজ নামত থকা বাহন যাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি ল'ব। ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকৰ কিমান আছে ইয়াতে দি ল'ব। তাৰ পিছত ইঞ্জিন নাম্বাৰটো কিমান হয় সেইটো দি ল'ব। বাহনখন কিমান লাখ টকা দি আপুনি কিনিছে সেইটো দি ল'ব। এতে মই 1 লাখ বুলি দিছোঁ। 1 লাখ টকা ধাৰ্য কৰি দ্বিতীয় পক্ষই কিনিবলৈ ৰাজি হয় এনেকৈ আপোনালোকে দি ল'ব। মই ওপৰত উল্লেখ বাহনখন স্বজ্ঞানে স্বইচ্ছাই দ্বিতীয় পক্ষৰ পৰা 1 লাখ টকালৈ চমজাই দিলোঁ। মই ওপৰত উল্লেখিত সকলোখিনি বুজি জানি তলত সাক্ষীৰ উপস্থিতিত চহী কৰিলোঁ। এতিয়া আপোনালোকে সাক্ষী আপোনালোকৰ যোন আছে সাক্ষীখিনি সাইন কৰাই ল'ব। এতিয়া দ্বিতীয় পক্ষৰ চহীখিনি ইয়াতে কৰাব। কৰাই কিনে দ্বিতীয় পক্ষৰ যিবিলাক আপোনাৰ সাক্ষী আছে সাক্ষীৰ চহীখিনি কৰাই ল'ব। এনেকৈ আপোনালোকে এখন গাড়ী বিক্ৰী চুক্তিপত্ৰ অতি সহজতে ঘৰতে নিজে বনাই ল'ব পাৰে।